নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম মোৰ ইউটিউব চেনেলটোলৈ। হেল্ল' গুৱাহাটী। আজি আমি গুৱাহাটীৰ ঘৰলৈ গৈ আছোঁ। ফুল এক্সাইটেড, পূৰা মস্তি কৰিম আজি। আৰু আপোনালোকক লগতে আমাৰ শৰাইঘাটৰ ব্ৰিজখন দেখাই আছোঁ। এখন নতুন ব্ৰিজ আৰু এখন ব্ৰিজ, এখন পুৰণি ব্ৰিজ। শৰাইঘাটৰ এই দৃশ্যটো চাই মোৰ বৰ ভাল লাগে। দুয়োফালে মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰূপ দৃশ্য আৰু মাজত দুখন দলং। এতিয়া আমি লাহেকৈ ব্ৰিজ পাৰ হ'লোঁ। এতিয়া আৰু গৈ আছোঁ জালুকবাৰী পাম এতিয়া। আজি ৰাতিপুৱা 4টা বজাতে উঠিলোঁ। টোপনি লাগি আছে আৰু একো খোৱাই নহ'ল। সেইকাৰণে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ ৰ'ব। বিৰাট ভোক লাগিছে বন্ধু বান্ধৱীসকল। এতিয়া এটা ৰোল খাওঁ বুলি ভাবিছোঁ। বনাই আছে, ৰোল বনাই আছে। আপোনালোকে কি খাই ভাল পায় ফাষ্টফুড জনাবচোন কমেণ্টত। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগেনো আপোনালোকৰ? ভাল লাগিলে লাইক এটা কৰি দিবচোন। আৰু মোৰ চেনেলটো অলপমান বঢ়াব নাপাহৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। ফ্ৰেণ্ডসকল, ৰোলটো বেছি টেষ্ট নাছিলে, তথাপিও ভোক লাগিছিলে কাৰণে খাই দিলোঁ আৰু। মোৰ ভিডিঅ'টো কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ বাৰু, আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই বাই, টেক কেয়াৰ।